অহা 29, 30 আৰু 31 মে'ত অনুষ্ঠিত হ'বলগীয়া আমাৰ গাঁৱৰ ভাগৱত পাঠৰ মানে নামঘৰটো লগত এনেই ভাগৱত পাঠ আৰম্ভ হ'ব। ইয়াত আয়োজন চলি আছে। এইফালে ধুনীয়াকৈ একদম সকলো সজাই থকা হৈছে। ভাগৱত পাঠ বুলি ক'লে সকলোৰে মনত এটা একদম শান্তি বোলা বস্তুটো আহি যায়। যেনেকৈ মই বাৰু নাস্তিক মানুহ। সকলো ইয়াত আমাৰ গাঁৱৰ সকলো মানুহ ইয়াত ৰখি থকা দেখিবলৈ পাইছোঁ। তাৰ মাজতে লগৰ সমনীয়াসকল সৰু ভণ্টি ভাইটিসকলৰ লগত যদি আমি আড্ডা নেমাৰোঁ আৰু কি হয় আৰু ইয়াত পঢ়িব পাঠ মানে ভাগৱত পাঠ। এখন সৰু নাও দেখিছে মইনো কি গাই আছোঁ। নামঘৰটো বহুত ধুনীয়াকৈ সজাই তুলিছে আমাৰ গাঁৱৰ যুৱকসকলে, বহুত ধুনীয়া। আমি এতিয়া গওঁ, এইফালে বনাইছে আমাৰ মানে মেকআপ চেকআপ কৰিব ইয়াত মানে ভাত চাত বনাব খাব চাগে। ইয়াত আমাৰ যিহেতু শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু আহিব বাৰু, ময়ো তাতে আছিলোঁ। ধুনীয়াকৈ দেখুৱাই থাকিম মই মিনি ব্লগত তোমালোকক দেখুৱাই থাকিম। তোমালোকে চাই থাকিবা, ছাপোৰ্ট কৰিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আজি ইয়াৰ ৰাতিৰ আৰু ৰাতিপুৱা বাকী আছে।